Hello guys, কি খবৰ? আশা কৰো সকলো ভালে আছে। Welcome to my YouTube channel. আৰু আপোনালোকে চাই আছে ডেঞ্জাৰাছ ষ্টাৰ বয়। करना चाहती ग्राइंड मैं भी बैठा मस्ती में खड़ी है बिहाइंड तो फिर आग लगी। हेलो गाइस, আপোনালোকে থাম্বনেলখন দেখি গম পাইছে চাগে মই আজি প্ৰেংক কল কৰিব গৈ আছো। কাৰ লগত কৰিব গৈ আছো মানে সিঙ্গাৰ কৰিশ্মা দেৱী বা ওপৰত প্ৰেংক কৰিব গৈ আছো। মানে কেনেকা হৈছে এটো মই নাজানো কাৰণ মই প্ৰথম কৰিছো ন প্ৰেংক কল মই প্ৰথম কৰিছো আৰু ইয়াৰ পাছত মানে দি থাকিম এটা মানে रोस्टो माजे माजे এটা প্ৰেংক কল দি থাকিম সো চাব আৰু এই প্ৰেংক কলটো কেনেকা হৈছে কৰিশ্মা দেৱী বা ওপৰত মানে কেনেকা হৈছে আৰু কোনে দিলে কেনেকে ভালো সব ভিডিওতে গম পায়ে যাব চাই আৰু ভিডিওটো শেষলৈকে চাই থাকিব আৰু আহক ভিডিওটো আৰম্ভ কৰো। হেল্ল আপুনি কৰিশ্মা দেৱী নি? হয়। আপোনাৰ গান শুনি বহুত ভাল লাগে দেই। থ্যাংক ইউ। কোনে ক'লে বা? মই তোমাৰ জোহাটৰ পৰা কৰিছিলো। আচ্ছা। আপুনি কি কৰিছে? নাম্বাৰটো ক'ত পালা? নাম্বাৰটো ৰ'ব মই কম বাৰু। আপুনি এতিয়া কি কৰিছে? মই আছো এনেই আছো। কিবা গানৰ প্ৰিপাৰেচন? গান কৰি আছো। কেতিয়াকে ৰিলিজ হ'ব? পূজাৰ পিছত কৰিব লাগিব এতিয়া বাৰু হোৱা নাই মানে আপোনাৰ এনে ঘৰ ক'ত বাৰু? মোৰ পাঠশালা। পাঠশালা। মানে নলবাৰী। নলবাৰীৰ পৰা আহিব লাগে পাঠশালা। মানে আপোনাৰ এখন নলবাৰীৰ নিচিনা নালাগে মানে কথাবিলাক। হয় নেকি? ক'ৰ যেন লাগে ন? নাই অসমীয়া গতে লাগে ন? হা? অসমীয়া গতে লাগে আমাৰ নিচিনা লাগে মানে। মানে আপোনাক নলবাৰীৰ নিচিনা নালাগে। নাই তেনেকে কথা কোৱা নাই যে। কি বেলেগ ভাষাত কৈছে নি আপুনি? নলবাৰীৰ কথা বেলেগ হয় ন। মানে কি নলবাৰী জানে মানে নকয়? জানো, কিয় নাজানিম, ওচৰৰে আৰু। আপোনাৰ ইউটিউব চেনেলটো কি বুলি আছিলে? কৰিশ্মা দেৱী বুলি আছে। কৰিশ্মা দেৱী ন? নাম্বাৰটো ক'ত পালা কোৱাচোন? হা? ক'ত পালা নাম্বাৰটো? নাম্বাৰটো মই আপোনাৰ নাম্বাৰটো মই ক'বাত পাইছিলো কিন্তু পাহৰিলো দেই এতিয়া। আচ্ছা। মানে পাইছিলো তুমি মই। কি কিবা গান চান গোৱা নেকি? নাই মোৰ এনে গান চান নাগাও বাৰু, খালি গান শুনি ভালহে পাওঁ। আচ্ছা। গান চান নাগাও, গান শুনি ভাল পাওঁ মানে। এনেই ফোনটো কৰিছিলো আৰু মানে উঠাব পাৰে নুঠাব পাৰে, ডাঙৰ মানুহ আপোনালোক আৰু। নাই তেনেকুৱা কথা নহয় বাৰু। এতিয়া কিনো ডাঙৰ মানুহ, মই ঘৰতে গান আছে নে? গাও তুমি গান শুনা। ঘৰত আহিছো, পূজা যে প্ৰগ্ৰেমো আছে, ঘৰত আহিছো। আমাকো পূজা চাব নামাতে নি? পূজা চাব আহিবা। মই চিনি পাবও লাগিব নহয়। আহিলে হ'ল দিয়া, গুৱাহাটীলৈ আহিলে হ'ল, তাৰপিছত আহিব পাৰিবা। মই আছো তো জকে। হা? মই আছো। মই আছো মানে? জানো। মোৰ ঘৰ পাঠশালাত। পাঠশালা? পাঠশালাৰ কোন? পাঠশালাৰ ৰামপুৰ। ৰামপুৰৰ? আপুনি গান গাব আহিছিল আগৰ বছৰ বহাগত ফাংচন। আচ্ছা। মনত আছে? গম পাইছো, কিন্তু এনেকে কথা কৈছে যে বেলেগ হৈ। বেলেগ হৈ মানে বুজা নাই। মানে যোৰহাটৰ বুলি ক'লে যে। মই যোৰহাট। বেলেগ মই যোৰহাট। আচ্ছা। তুমি পাঠশালা আহিছা মানে? নহয়, মোৰ পাঠশালাতে। কনফাৰেন্স কৰি লৈছিলো দুটাই, মানে ইয়ে দিছিলে নাম্বাৰটো আপোনাৰ। আচ্ছা, গম পাইছো। ৰামপুৰ এই
কি আছিলে বহাগৰ এই 2 তাৰিখে ৰামপুৰ আছিলে এই যে অ গম পাইছো দিয়া ৰামপুৰে ঘেটেকি চুক যে গম পাইছো অ মানে ঘেটেকি চুকৰ কাণতে মানে ঘৰটো অ এই শিৱ মন্দিৰ এটা যে আছে অ ঠিকে আছে বাৰু তাৰপা এতিয়া ভালে আছে নহয় আছো তোমালোক ভালে আছা না আছো আৰু আপোনাৰ গান শুনি শুনি আমি আৰু ফটো উঠাই টাইম নাপালো ফটো উঠিব নাই ঘৰত গৈ হেৰি ঘৰত গৈ উঠিম আকৌ নিদিব নি আকৌ আহিবা আমাক আকৌ খেদি দিব নি আকৌ আপুনি খেদি নিদিও দিয়া কিয় খেদি দিম বাৰু ক'ব তহঁতি কৰ বুলি পাঠশালাৰ কোন জাগাত ঘৰ মোৰ আমদ বৰলা কি আমদ বৰলা আমদগলা আমদ বৰলা আমদ বৰলা মানে তাত বিয়া চিয়া নহয় নি ল'ৰাবিলাকে মানে বিয়া চিয়া নাপাতে নি হে বিয়া চিয়া নাপাতে নি কিয় ল'ৰাবিলাকে বৰলা কাৰণে কৈছা অ পাতে কিয় নাপাতিব অ নহয় বিয়া চিয়া নাপাতে বেয়া বা ছোৱালী নাপাতিলে আমিনো ক'ৰ পৰা হ'লো হয় সেইটো নহয় ন তোমালোক পলাই আহা বাৰু নে খালি ল'ৰাবিলাকে বিয়া নাপাতে বা ঠিকে আছে দিয়া মই মানে অকমান কিবা কাম এটা কৰি আছো ৰবা অ কথা এটা কম বেয়া পাব নি কোৱাচোন এই মই মানে আপোনাৰ লগত প্ৰেংক কল এটা কৰি আছিলো হা মই আপোনাৰ লগত প্ৰেংক কল এটা কৰি আছিলো মোৰ ঘৰ মাজুলীত আৰু আচ্ছা মোৰ নাম অৰূপ অ আৰু মোক মানে ইয়ে কৈছিলে প্ৰেংক কল কৰিবলৈ মোৰ গাত দুখ নাই দেই ই কৈছিলে মোক প্ৰেংক কল কৰিবলৈ নাই মই অকমান ভাবিছো বাৰু অ কোনোবা চিনাকি মই ভাবি লও মানে আগতে তেনেকে আগতেও কৰিছে ন বেলেগে অ মোৰ মানে ইউটিউব চেনেল এটা আছে ডেঞ্জাৰ ৰষ্টাৰ বয় বুলি তাৰপা আচ্ছা এটা মানে ব্লগ চেনেল আছে অৰূপ ডেক্স ক্ৰিয়েচন বুলি হম মই মানে ইয়াক সুধিছিলো নাম্বাৰ এটা যিকোনো ই উম আপোনাৰ নাম্বাৰটো দি দিছিলে বেয়া চেয়া ঠিকে নাপাব আছে খালি বাৰু নাই বেয়া নাপাও দিয়া কিয় বেয়া মোৰ পাম নামটো ক'লোৱে নহয় অৰূপ দাস মাজুলীৰ হয় আচ্ছা এতিয়া বেয়া চেয়া নাপাব যদি বেয়া নাপায় নাম্বাৰটো ছেভ কৰি ল'ব হোৱাটছএপত মেছেজ এটা কৰিম ঠিক আছে ল'ম দিয়া হ'ব দিয়া মোক ফচাই দিছে বয়াকে তুমিয়ে দিছিলা ন মোক নাম্বাৰ একো নাই বাৰু এতিয়া নাম্বাৰটো ছেভ কৰি মানে ল'ব কৈছা ন কথাটো একো নাই এতিয়া মই লাষ্টত কৈছো ন মই উম যদি মই প্ৰথমতে কওঁ এইটো প্ৰেংক নহব ন নহবা আৰু অ নহয় কিছুমানে ফোন কৰি খুব অসভ্যালিও কৰে কিছুমানে তেনেকুৱাতো নহয় ন ভালকে নাই কথা মই পাতিছা তেনেকুৱা কোৱা নাই মই তেনেকুৱা মই ভালকে পাতিছো জাষ্ট ধেমালি ঠিকে আছে দিয়া এন্টাৰটেইনমেন্ট বেয়া চেয়া নাপাব নাম্বাৰটো ছেভ কৰি ল'ব অৰূপ বুলি হ'ব অৰূপ ন ঠিক আছে তাৰ দিয়া পৰা মই বাৰু আপোনাক মেছেজ কৰিম তোমাৰ হোৱাটছএপত মাজুলীত ঘৰ ন মাজুলী বাঘৰ গাঁও মাজুলী ক'ত নো বাঘৰ গাঁও আচ্ছা মোৰ মানে তাত মাজুলীৰ মোৰ লগৰ বহুত কেইজন আছে অ মানে মই য'ত পঢ়ি আছো একেলগে পঢ়ো আমি অ মাজুলীলৈ যোৱা কথা আছিল মানে এইবাৰ যাম আৰু আহিব আগতে পূজাৰ ফোন পিছত এটা চাগে কৰি ল'ব তেতিয়া আমিও ফোন লগ কৰিম কৰিব দিয়া পাৰিম গলে ঠিক আছে দিয়া হ'ব এইটো ভিডিঅ'টো আপলোড কৰিব পাৰিম নহয় পাৰিবা দিয়া মই মানে কি কলো জানো ঘপককে গমে নাই নাপালো একো কোৱা নাই আপুনি বেয়া একো কোৱা নাই ময়ো কোৱা নাই বাৰু ঠিকে আছে দিয়া পাৰিবা মোক দি দিবা দিয়া আপলোড কৰিলে বাৰু দি দিম ঠিক লিংকটো আছে দিয়া প্ৰেংকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু মানে মোৰ মানে মোবাইল এটা কেমেৰাটো কৰিব নহ'লে মানে অকল ৰেকৰ্ড কৰিছোঁ ভইচটো ৰেকৰ্ড কৰিছোঁ মানে প্ৰথম এনেকৈ মই মানে ৰেকৰ্ড কৰি আপোনালোকক প্ৰেংক কল কৰি দেখুৱালোঁ আৰু মানে এনেকুৱা ৰ'ষ্টৰ মাজে মাজে মই এটা দি থাকিম আৰু ইয়াৰ নেক্সটটো হ'ব মহিম খুৰা মানে পূৰা ইনষ্টাত ভাইৰেল হৈয়ে থাকে মানে মহিম খুৰা কৰিলোঁ প্ৰেংক কলটো কৰিলোঁ মানে এডিটিং কৰি মানে কাইলৈ বা পৰহিলৈ দি দিম আৰু আপোনালোকক কেনেকুৱা হ'ল জনাব কমেণ্টটো কৰি আৰু মানে মই ইমান ভালকৈ প্ৰেংক কল কৰিব পৰা নাই চ'
কেনেকুৱা হ'লে কমেণ্টটো কৰি জনাব যদি নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানে জয় আই অসম